दिनै 50 लाख रांनि फरायसुला फरायसुलिनि थाग्रा खथा आरो थाखो खथा कनफारेन्स हलनि अन्थाइ खाम्फाखौ दिनै गायसनबाय। बिटिआरनि 29 नं सुक्लाय सेरफां बियाबनि बेन्दोंआव थानाय निजोरगावआव दिनै बिटिआर सोरखारनिफ्राय 50 लाख रांनि थाखो खथा फरायसुला फरायसुलिनि थाग्रा खथा कनफारेन्स हलखौ होनाय जादों बिटिआर सोरखारा इन्डियान इन्स्टिट्युट अफ रिसार्च एन्ड डेभेलपमेन्ट फर डिफरेन्टलि एबल स्कुलाव। बे हाबाफारियाव बाहागो लायो बिटिआरनि ससियेल वेलफेयार डिपार्टमेन्ट इएम गौतम दास, इएम रनेन्द्र नार्जारी, 22 नं तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारी, बिटिआरनि एमसिएलए हेमन्त कुमार राभा आरो स्कुल अफ एप्लाइड साइन्स फोरोंगुरु बिथांमोनजों लोगोसे ओनसोलनि सुबुंफ्रा बाहागो लायो। दिव्यांग आरो बिखेकभावे सक्षम व्यक्तिসকলৰ কাৰণে অসহায় ব্যক্তি শিক্ষা অনুষ্ঠান ইৰোডা प्रायोगिक विज्ञान विद्यालय এই অনুষ্ঠানত আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। আধাৰশিলা আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো চিফ ছাৰে এই অনুষ্ঠানৰ বহুত অভাৱ আছিলে, ক্লাছৰুমৰ অভাৱ আছিলে, কনফাৰেন্স হলৰ অভাৱ আছিলে, ঠিক তেনেকুৱা হোষ্টেলৰ অভাৱ আছিলে। সেই অভাৱখিনি তেখেতে কথা দিছিলে আমাৰ বিটিআৰ প্ৰধান চিফ ডাঙৰীয়াই প্ৰমোদ বড়ো ছাৰে এই কথা তেখেতে ৰাখিছে আৰু তেখেতে আজি এই উদ্বোধন বা আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত উপস্থিত হ'ব লগা আছিলে। বিশেষ কাৰণত তেখেতে আহিব পৰা নাই আৰু চিফ মহোদয়ৰ হৈ আমি ইএম হিচাপে স্থানীয় ইএম হিচাপে মই থাকিব দিছে আৰু ছ'চিয়েল ৱেলফেয়াৰৰ ডিপাৰ্টমেণ্টৰ ইএম গৌতম দাস উপস্থিত আছিলে আৰু স্থানীয় এমএলএ জলেন ডেমাৰীও এই অনুষ্ঠানত উপস্থিত আছিলে আৰু আমাৰ এমচিএলএ বিটিআৰৰ হেমন্ত ৰাভা ডাঙৰীয়াও উপস্থিত আছিল আৰু এই মানে ইৰোডা যে প্ৰায়োগিক বিজ্ঞান বিদ্যালয়ৰ আমাৰ চেয়াৰমেন বৰ্মন ডাঙৰীয়াৰ লগতে শিক্ষাগুৰুসকলে আছিল। তো আজি ভাল লাগিছে এনেকুৱা মহান এটা অনুষ্ঠানত আমাৰ বিটিআৰ গভৰ্ণমেণ্ট প্ৰধান চিফ ডাঙৰীয়াই যি কথা ৰাখিছে ইয়াৰ কাৰণে মই দিব্যাংগ পৰিয়াল আৰু বিশেষভাৱে সক্ষম পৰিয়ালৰ হৈ আমাৰ এই শুক্লাই চেৰফাং ৰাইজৰ হৈ বিটিআৰ প্ৰধান চিফ ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। যাতে এনেকুৱা অনুষ্ঠান যাতে দীৰ্ঘ জীয়াই থকাত মানৱতা যি দেখালে আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ আমি নিজৰ জাগাৰ এমচিএলএ হিচাপে বিটিআৰৰ এজন ইএম হিচাপে এই অনুষ্ঠান এটা বেলেগ অনুষ্ঠান য'ত দিব্যাংগসকলক মানে বিশেষভাৱে সক্ষম যি মানুহে কথা ক'ব নোৱাৰে, তেখেতৰ চকুটো ভাল, অসহায় মানুহ কথাই ক'ব নোৱাৰে, চকু ভাল, ভৰি আছে, তেখেতৰ কি অভিজ্ঞতা আছে যেনেকুৱা কামত যাতে জীৱনত জীয়াই থকাৰ কাৰণে ৰাস্তা ইয়াতে শিক্ষা লাভ দিয়া হয়, ঠিক তেনেকৈ চকু দেখা নাপায় এনেকুৱা মানুহ আছে, মুখ আছে যেনেকুৱা কথা ক'ব পাৰে, তেখেতক যি ধৰণৰ শিক্ষা দিব লাগে যেনেকুৱা বাদ্যবান যেনেকুৱা আপুনি থপলা বজাব হাৰমনিয়াম বজাবৰ কাৰণে তেখেতক শিকা যায় যাতে সি নিজৰ জীৱনটো জীয়াই থকাত সহায় হয়। তো এনেকুৱা অনুষ্ঠান আমাৰ বিটিআৰ অঞ্চলত আমাৰ ইয়াতে হৈছে, সেইটোৰ কাৰণে আমি বহুত ধন্য পাইছোঁ। এইটো ঈশ্বৰ কৰ্ম কৰা হয় আমি এনেকুৱা অসহায় মানুহ সহায় কৰাটো। তো আজি মই খুবেই ভাল লাগিছে বিটিআৰ প্ৰধান চিফ ডাঙৰীয়াই যি কথা দিছিলে কথা ৰাখিছে আৰু আমি আজি আধাৰশিলা স্থাপন কৰিছোঁ চিফ ডাঙৰীয়া হয়। তো এইখিনি কথা বাস্কা জিলাৰ নাওকাটাত ইয়াত আমাৰ দিব্যাংগসকলৰ কাৰণে উচ্চ শিক্ষাৰ কাৰণে কাৰিকৰী শিক্ষাৰ কাৰণে এটি অনুষ্ঠান আছে, শিক্ষা অনুষ্ঠান ইৰোডা বুলি আমি সকলোৱে জানো। সেই ইৰোডাত আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াতে এটি আৰ্থিক সাহায্যৰে তাত কিছু মানে আন্তঃগাঁথনিৰ কাম কৰাৰ কাৰণে তেখেতে এবাৰ আহি জনাইছিলে। আমি আছিলোঁ একেলগে সমাজ কল্যাণ বিভাগৰ পৰা মোক চাব দিছিলে আৰু তাৰ ভিত্তিতে এটি 50 লাখ টকীয়া অনুদান আমি দিবলৈ সক্ষম হৈছোঁ আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ উদ্যোগত। এই ইৰোডাত ইয়াতে ক্লাছৰুম হ'ব, হোষ্টেল হ'ব, কমিউনিটি হল হ'ব 50 লাখ টকাৰে আৰু ইয়াতে দেখিছোঁ যে আমাৰ বিভিন্ন অঞ্চলৰ পৰা দিব্যাংগ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকক শিক্ষাদান কৰা হৈ আছে। সেইকাৰণে এই অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকল থাকিব পৰা ব্যৱস্থা নাছিল কাৰণে এই হোষ্টেলৰ ব্যৱস্থা কৰা হ'ল এই পুঁজিৰে। অহা দিনত এই অনুষ্ঠানটোৰ কাৰণে আমাৰ চিফ মহোদয় আৰু আমি একেলগে ইয়াত আৰ্থিক সাহায্য, ইয়াত কাৰিকৰী দিশত এই শিক্ষাৰ্থীসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে বা নিজৰ আৰ্থসামাজিক দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে স্বাৱলম্বী হোৱাৰ কাৰণে আমাৰ প্ৰয়াস আছে যাতে এই অনুষ্ঠানটো অকল বিটিআৰ নহয় সমগ্ৰ অসমৰ ভিতৰতে এটি দিব্যাংগসকলৰ কাৰণে এটি লেখত অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা হয়, তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ।